hey guys, বহুত দিন পিছত আকো স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে। আৰু আজি মই গোটেই ৰাতিটো খোৱা নাই, যেহেতু আজি আছিলে বলে কি কওঁ মই, আজি হয় মানে মহালয়। তো মহালয়ৰ দিনটো মানে ৰাতিপুৱাটো বহুত ভাল লাগে, যিহেতু কি কয় পৰিৱেশটো, ৰাতিপুৱাৰ পৰিৱেশটো বহুত ভাল লাগে। আৰু সেইকাৰণে মই ৰাতিটো খোৱা নাই, যিহেতু 4টা বজাত মই উঠবা নোৱাৰোঁ। তো 4টা বজাত ভাই চাব এতিয়াই মই ইয়াৰ ক'ত গ'ল, ইয়াতে বোকা আছে, বোকাত পল্লো হয়, আকৌ পল্লো হয়। তো যিহেতু মই কি কৈ আছিলোঁ, যিহেতু মই 4টা বজাত উঠব নোৱাৰোঁ, সেইকাৰণে কি কৰিছোঁ মানে ৰাতিটো খোৱা নাই। আৰু নুশুই কেনে কি হ'ল, ৰেডি চেডি হৈ কেনে কান্দবা লগা অৱস্থা হৈ গৈছে মোৰ। আৰু কিয় কান্দবা লগা অৱস্থা হৈছে মানে, ভাবিছিলোঁ যাম বুলি ৰাতিপুৱা ওলাই কেনে অলপ নদীৰ পাৰত, আৰু কি হ'ল কোনো লগ নাই কাৰণে কান্দি আছোঁ। তাৰপিছত মোৰ মাথাত বুদ্ধি আহিল এটা আছে বুলি। তো তাৰপিছত মই কি কৰিলোঁ, 20 টকা লৈ কেনে টমটমত আহি গ'লোঁ, আৰু মই 20 টকা দি মালিকত লৈ যাম। তাৰপিছত সেই 20 টকা দি আহি কেনে আমি বোলে মই আহি কেনে এই ঘৰত আহিলোঁ। এই ঘৰত আহি কেনে এই উঠালোঁ, মই আহি কেনে কি কৈছোঁ তোক, কি কৈছিলোঁ নহয় দৰ্জাটো ঠকাই কি কৈছিলোঁ, দৰ্জাটো যেতিয়া মই লক কৰিলোঁ তেতিয়া কি কৈছিলোঁ তোক, মই কি কৰি আহিছোঁ বুলি ক'লোঁ যে কান্দি মই তাইক কৈছোঁ, ঐ মই আহিছোঁ কান্দি আহিছোঁ, খুল বোলে দৰ্জা। তাই খুলছে জল্দি আৰু তাইক ভাবিলোঁ কোনোবা আহিলে, ৰেডি কৰাই ল'লোঁ। তাই ছিংগল আছে, কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে যদি মেছেজ দিব পাৰি, কমেণ্ট কৰিব পাৰি দেই। আৰু আজি মোক কেনে লাগছে গাইজ, যিহেতু বহুত দিন পিছত ব্লগ আহিল, আৰু কি ক'ম আৰু ইমান দিনৰ মোৰ চাইকেল ফুল জুঠা গিয়া तुमने साला मुँह लगाए हुए चीज को हमको देता है। मालिगाँव যাব So guys, আমি টমটমত এতিয়া মালিগাঁৱলৈ যাম, আৰু খোজ কাঢ়িব নোৱাৰোঁ নহয়। চব কি হ'ল, তাৰপিছত বহুত দিনৰ ষ্ট্ৰাগল কৰিলোঁ আৰু ব্লগ শ্লগ অহা নাই কাৰণে ষ্ট্ৰাগল কৰিলোঁ ফোনৰ কাৰণে, যিহেতু মোৰ ফোনটো বেয়া হৈ গৈছিল। একোলেণ্ড গৈছিলোঁ ব্লগ বনাই থাকোঁতে, মহালয়ৰ গান বাজি আছে, হেৰি কি কয় একোলেণ্ড যাওঁতে ব্লগ বনাওঁতে পানী সোমাই গ'ল মোবাইলটো, যিহেতু ৱাটাৰপ্ৰুফ নাছিল। 1 লাখ টকাৰ মোবাইল নহয়, 35,000 টকাৰ ফোন আছিল, গেল আৰু মোৰ চুনা লাগি গ'ল। এতিয়া সেইটো ফোন ঠিক কৰিব লাগে 5,000 টকা। এতিয়া মই ভাবিছোঁ 5,000 টকাত যদি সেইটো ফোনে ঠিক কৰিব লাগে, তো মই এটা ছেকেণ্ড হেণ্ড ফোন লওঁ। তাৰপিছত এটা ছেকেণ্ড হেণ্ডেই ফোন ল'লোঁ এতিয়া বৰ্তমান চলিবৰ কাৰণে, পিছত পইচা হ'লে ল'ম বাৰু ভাল চাই ফোন। যিহেতু এতিয়া মোৰ জবো কৰা নাই, মানে জব কৰা নাই, এতিয়া ঘৰত আছোঁ বিন্দাছ খাই বৈ। তো সেইকাৰণে মানে কি হ'ল, ব্লগ শ্লগ নাহিল, আৰু বহুত দিন কি ক'ব গ'লে 2 মাহ 3 মাহ হ'ব চাগে ব্লগে অহা নাই। আৰু আপোনালোকে চাগে ভয় খাই গৈছিলে যে মই ক'ত গ'লোঁ, মৰি চৰি যোৱা বুলি ভাবছিল নেকি? নাই মৰা দিয়ক, ইমান জল্দি নমৰোঁ। তো সেইকাৰণে মানে একোলেণ্ডৰ ব্লগটোতো মোৰ নহ'লে, একোলেণ্ড গ'লোঁ আৰু পানী হৈ গ'ল মোৰ পৰা লাইফটো। সেইকাৰণে আজি ব্লগটো বনালোঁ, আৰু এতিয়া আমি গৈ আছোঁ বাৰু টমটমত। ৰাতিটো খোৱা নাই, টোপনি, চকুৰ অৱস্থা, আৰু কি ক'ম মানে ছিংগল লাইফ বহুত বেষ্ট, ক'ব গ'লে বহুত বেষ্ট ছিংগল লাইফ। আৰু যোনে ছিংগল থাকে কিছুমানে কয় কি আমি আপি নাপাওঁ, আমি ল'ৰা নাপাওঁ। মই ক'ব গ'লে বহুতে ভাল, কি মই মিংগল থাকিও মোৰ কোনো কামৰ হোৱা নাই। না মই ক'ৰবাত যাব খুজিলে মোৰ লগত আহে, না কিবা খাব খুজিলে মোৰ লগত যায়। কি ক'ম আৰু গাইজ, এয়া ইমান জাৰ্কি ऐसे नैनों की बातों में कोई क्यों ना आए, मेरे नैना so আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। আৰু যিহেতু যোনে মোৰ যোনে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
বেলটোও বজাই দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা মজা চাই কিউট চাই কৰি দিব, যিহেতু কিউট আপি ন, কিউট চাই কমেণ্ট কৰিব লাগিব। আৰু আজি মই মানে অলপ বেছিহে অলপ গাঁৱলীয়া টাইপ কৈ আছোঁ, আপোনালোকে মাইণ্ড নকৰিব, মই এনেকুৱাই আপি, গাঁৱলীয়া মাৰোঁ, কেতিয়াবা নেপালী মাৰোঁ, কেতিয়াবা বাঙালী মাৰোঁ, কেতিয়াবা ভোজপুৰী মাৰি দিওঁ। हमारा कोई जात नहीं है, ऑल एवरीथिंग मिसिंग ये मिक्स। सो माले गाना सबे माने खुश करी আছে अरे ये लगा तार पड़ा है खुश करी जा अपने बाप चार्जिंग नो की वो मानो सामान की मत सामान को जाना बहुत खुश कर वाला पूरे आधा घंटा लगवा हमारे खुश कर टाइम चाहिए तो कितने खुश तो আমাক চাই থাকো আমি যাই লও তাৰ পিছত লগ পাইছো অলপ পিছত টমটমৰ পৰা নামি আধা খুশ কাৰি তাৰ পিছত ব্লগটো ষ্টাৰ্ট কৰো মানে ৰাখো মেৰে সিআইডি চেনেল पे আমি খুশ কাৰি আহি পালো পাৰ্পল কালাৰ না আমি খুশ কাৰি আহি পাইছো পাণ্ডু কালিবাৰী ৰেস কেম্প য'ত যোৱা বছৰ কেদাৰনাথ টাইপৰ বনাইছিল ন সেটাতে আহি পাইছো আৰু বহুত খুশ কাৰিব আছে তো খুশ কাৰি গৈ আছে চলি আছে আমাৰ নেটে চলা নাই গাইস সো চাই থাকক भारत सेवाश्रम संघ तरफ अभिनंदन ज्ञापन कर माजे अपने नाइब और मूल घाटी नाजाब আমি কি কত ইমান ভিৰৰ মাজৰ পৰা ওলাই আহিছো খেচকা খাই আমাৰ ইমান ঘাম ওলাইছে কিন্তু দেখাব নোৱাৰো আৰু ইয়াৰে পৰিৱেশ চাই যা অলপ শান্তি এনাৰ্জি ড্ৰিংক আছে এনাৰ্জি পাই আছো বহুত গৰম লাগিছে সো কোনে কোনে আহিছা যদি আমাৰ ইয়াৰে মালিগাঁৱৰ কোনোবা আহিছা কমেণ্ট কৰিবা দেই সো চাই থাকক অলপ আহিছো অলপমান ৰেষ্ট লওঁ গাইজ বহুত হাত চাত কাটি গ'ল ইয়াৰে জংঘলৰ ভিতৰত আমি সোমাই গৈছিলোঁ সোমাই যাই আমি এইটো কাশফুল বুলি কয় নেকি বেংগলীত সেইটো আনিছোঁ যিহেতু মই বেংগলী সেইকাৰণে নাজানো এইটো ফুলটো আনিছোঁ আৰু বহুত খোজাই আছে গাবোৰ এতিয়া আৰু ইয়াতে চবে এইটোৱে তুলি আছে কিন্তু নদী ঘাটটো অলপমান লেতেৰা কৰি দিছে মানুহবোৰে চ' ফটো চটো তুলি আছোঁ এতিয়া যাম আৰু লাহে লাহে আমিও গ'লোঁ যাওঁ আৰু ঘূৰি চুৰি বৰ হৈ গ'লোঁ এতিয়া আমি ইয়াতে আছোঁ এইখিনি জেগাটো বহুত শান্তি লাগিছে আৰু চকুন লাগি আছে হয় কি নাই বহুত চকুন ফিল হয় ব্লেক পটাব বলে ইপিনে মই কি জানো পিছফালে ব্লেকটো বহুত আগৰ পৰা চাই থাকে হেৰি পিছত পিছফালে যে ব্লেক কালাৰ শ্বুট কৰিবলৈ আছে সেই মই গণেশপুৰৰ পৰা চাই আছোঁ মোৰো ভাল লাগে ব্লেক আৰু গ্ৰীণ চ' গাইজ আমি গছিপ কৰি আছিলোঁ কোনে আমাক লাইন দি আছে কোনে দিয়া নাই
আমি এইবোৰ গছিপ কৰি আছোঁ তাই মোক কৈ আছে যে ইয়াতে সৰু সৰু পোৱালীবোৰে মোক চাই আছে আমাৰ কথা গছিপ কৰি আছে বেয়া বেইজ্জত কৰি আছে মোক গাইজ ইয়াতে কেইটামান চাপৰি ল'ৰা আছে চাব নেকি ইয়াতে এইকেইটা চাপৰি এইকেইটা গোটেইকেইটা চাপৰি হয় যোনটো য়েল্লো কালাৰ ড্ৰেছ পিন্ধছে সেইটো মেইন চাপৰি হয় এইকেইটা ছোৱালী লাইন দি আছে দেই এইকেইটা ছোৱালী লাইন দি আছে এইগিলা ছোৱালীক লাইন দি আছে বেয়া বেয়া এইটো মোৰ ভাইৰে হয় এইটো মাস্ক পিন্ধা ল'ৰাটো চ' ই লাইন দি আছে এইগিলা আপীকেইটাক লাইন দি আছে দেই কুকুৰ বেটোৰ বাহিৰে পাতদিন আকৌ গাইজ কি কম চকুত বহুত টোপনি অলপ ৰিলছ বনালোঁ মানে মোৰ নেট নাছিলে যিহেতু ভাইটিক লগ পালোঁ ভাইটিক লগ পোৱাতে ভাইটিৰ লগৰৰ পৰা হটস্পট লৈ কেনে এতিয়া মই ৰিল দুটামান বনালোঁ আৰু বহুত ভৰি বিষাই আছে যিহেতু মোৰ ভৰিত প্ৰব্লেম আছে সেইকাৰণে ভৰিত বিষাই আছে খোজ কাঢ়িব নোৱাৰোঁ তো ভৰি বিষাইছে সেইকাৰণে বহি আছোঁ আৰু কি কৰিম আৰু ইফালে চেণ্ডেল লৈ গৈছোঁ চাব পাৰে দেখাই দিওঁ চেণ্ডেল লৈ গৈছোঁ তলত তাইও বহি গ'ল আৰু বহুত ভাগৰ লাগি গৈছে আৰু এতিয়া লাহে লাহে ৰ'দ ওলাই আছে ভাইটিক ঠাণ্ডা পানী আনিব দিছে ভোকো লাগি আছে মোৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু মানুহজনক ফোন কৰিছোঁ আহিব দিছোঁ চাওঁ আহে কি নাই উপায় নাই আৰু কি কৰিম খাওঁ নেদা মানুহকো ফোন কৰিব লগা হৈ যায় এইটো গাইজ চাই থাকক মোৰ ফোনত চাৰ্জ নাই বেছি 5% চাৰ্জ আছে চুইচ অফ হ'ব গান অফ কৰ কপিৰাইট লাগে চ' মোৰ ফোনত বেছি চাৰ্জ নাই ফোন চুইচ অফ হৈ যাব চ' পিছত দেখাই থাকোঁ ঘৰত যাই চাৰ্জ দিম তাৰপিছত ব্লগটো এণ্ড কৰিম আৰু ঘৰত যাই লগ পাই আছোঁ তো তেতিয়ালৈ চাই থাকক